ভয়ংকৰ গাৰ নোম থিয় হৈ যোৱা এক শিহৰণকাৰী দৃশ্য মৃত্যু ক'ত কেনেকৈ আৰু কেতিয়া আহে কোনেও নাজানে মাত্ৰ এটা ছেকেণ্ডৰ ভিতৰত নিশেষ হৈ যাব পাৰে সকলো আপুনি যদি হৃদৰোগত আক্ৰান্ত তেন্তে ভুলতো নাচাব এই ভিডিঅ' এক ভয়ংকৰ শিহৰণকাৰী দৃশ্য দেখুৱাম আপোনালোকক মাত্ৰ কেইটামান ছেকেণ্ডৰ এই ভিডিঅ' ভালদৰে মন কৰক এই দৃশ্যটোলৈ আপুনি হয়তো ভাবিছে এয়া কোনো চিনেমাৰ দৃশ্য ৰোহিত ছেত্ৰীৰ চিনেমাত হয়তো আপুনি এনে দৃশ্য বহুত দেখিছে কিন্তু এয়া কোনো ৰিয়েল লাইফৰ দৃশ্য নহয় এয়া হৈছে ৰিয়েল লাইফৰ ৰিয়েল দৃশ্য এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে দিল্লীৰ ৰাজপথত এনেদৰে দুৰ্ঘটনাত পতিত হৈ এখন বিলাসী বাহন মুহূৰ্তৰ ভিতৰতে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰে এই বিলাসী বাহনখন এই দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি আপুনিও নিশ্চয় উমান কৰিব পাৰিছে কি অৱস্থা হৈছে ভিতৰত থকা যাত্ৰীকেইজনৰ হে কৈছো মৃত্যু ক'ত কেতিয়া কেনেকৈ আহে কোনেও নাজানে নিউজ ডেস্ক জনতা কণ্ঠ অসম